নামঘৰত নোযোৱা? অ' গুণু, আজি কি হয় জানা? আজি শ্ৰীমন্ত শংকৰদেৱৰ বাৰ্থডে হয়। অঁ, বাৰ্থডে মানে জন্মদিন। কি দিব তাতে? তাতে তোমাক প্ৰসাদ দিব, প্ৰচেশ্যন কৰিব যাম আমি এতিয়া। যাবানে তুমি? তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহাপুৰুষ, হয়নে নহয়? স্কুলত পঢ়িছিলানে? আৰু এজন আছিল নহয়, শ্ৰী শ্ৰী মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, পঢ়িছিলানে কিতাপত? অঁ। আৰু তুমি তাতে গ'লে কিন্তু আমি নাম গালে তুমি নাম গাবা দেই। এনেই থিয় হৈ থাকিলে মানুহে বেয়া পায় কিন্তু। গম পাইছানে? পাইছানে নাই গম? এইপিনে চোৱাচোন, গম পাইছানে নাই? অঁ। সকলোকে, অসমবাসী সকলোকে মোৰ ফালৰ পৰা গুৰু জয়ন্তী শুভেচ্ছা থাকিল। সকলোৱে দিনবোৰ ভালে যাওক, তাৰ কামনাৰে জয় গুৰু শংকৰ।